নমস্কাৰ, স্বৰ্গদেউ চুকাফাৰ দ্বিতীয়খন ৰাজধানী হাবুঙৰ বিষয়ে শুনো আহক। হয়, তেখেতে ইয়াত শিৱসাগৰত চৰাইদেউত থকাৰ পাছত হয়, আকৌ উত্তৰ পাৰলৈ তেওঁ আহিলে, হয়, কিন্তু ইয়াত থাকিব নোৱাৰিলে। হয়, ব্ৰহ্মপুত্ৰৰ সোৱণশিৰি মহানদী বানপানী পাৰ দখল কৰি তেওঁ থাকিব নোৱাৰি ছবছৰকাল থাকি আকৌ গুচি গ'ল। গুচি গৈ আকৌ চৰাইদেউতে ৰাজধানী পাতিলেগৈ। তাত ৰাজধানী ইয়াত পৰা তেওঁ আশা এটাত আহিছিলে যদিও তেখেতৰ আশাৰ হেৰি সফল নহ'ল। তাৰপিছত আকৌ চৰাইদেউত গৈ ৰাজধানী পাতিলে, 6টা বছৰ আছিলে। কিন্তু ইয়াৰ এটাই প্ৰমাণ আছিল, 285 বিঘা গড় মাৰিল। সেই গড়ৰ ভিতৰত অন্য জাতিয়ে ইয়াত বাস কৰিব নোৱাৰে। নেপালী মানুহে কুঁহিয়াৰ বাৰী খুলিবলৈ আহিলে, তেজ বমি কৰিবলৈ ধৰিলে, গৰু পুহিবলৈ আহিলে, গৰু মৰিবলৈ ধৰিলে। ঢকুৱাখনা বাসুদেৱ সত্ৰ গোসাঁই মাটিটো দেখি ভাবিলে এখন বৰ ডাঙৰ সত্ৰ পাতিব পাৰিম। কিন্তু বাসুদেৱ সত্ৰ গোসাঁই ইয়াত থাকিব নোৱাৰিলে, ৰাতি তেজ বমি কৰিলে। বঙালী মানুহৰ আগত চাহ মধ্যে বঙালী মানুহৰ আগত থাকি তেওঁ যেনে তেনে প্ৰাণ বচাই গুচি গ'ল। এই হাবুঙত কিন্তু একো নাছিলে, অকল গড়টো আছিল আৰু এই বৰ ভেটিটো আছিল। ইয়াৰ পৰা তালৈকে বৰ ডাঙৰকৈ এটা ভেটি আছিল। সৰিয়হ খেতি কৰি বাঘ থকা ঢেকীয়া কাটি ইয়াত ৰাইজে মৈ মাৰি সহায় নাইকিয়া কৰিছিলে। কিন্তু ইয়াত দুপৰ ৰাতি আৰু কেতিয়াবা খুব থি দুপৰ দিনত বগা বগা মানুহ 3টা 4টা পাক মৰা মানুহ ওলায় আৰু এনেকুৱা সুন্দৰ সুন্দৰ বগী ছোৱালী ওলায়, দেখিবলৈ একদম নাচি থাকিব ভেটিটোৰ ওপৰত। চবৰে ভাগ্য নিমিলে, কিছুমানৰ ভাগ্য মিলে। আৰু এইখিনিতে এটা কালিকা পুখুৰী আছিলে। সেই কালিকা পুখুৰীটোত পাৰ্বতী আৰু শিৱৰ সোণৰ মূৰ্তি বহুতজনে দেখিছিল। তাৰপাছত এই জেগাটোত কিছুমান আচপুচ কৰে, ভয় কৰে, সোমাবলৈ ভয় কৰে। লাষ্টত গৈ থৈ শিৱসাগৰৰ চৰাইদেউ মহেন্দ্ৰ বৰুৱা বুলি এজন টাই শিক্ষক আহি ইয়াত 5টামান বছৰ টাই শিক্ষাদান কৰিলে। ইয়াত তেতিয়াৰ পৰাই আমি যে আহোম মানুহ, টাই ধৰ্মীয় মানুহ, এই কথাটো আমি তেতিয়াৰ পৰাহে জানিছোঁ। তেওঁৰ পৰা আমি কিছুমান শিক্ষা ল'লে, ইয়াত বহুকেইজনে শিক্ষা ল'লে। তেতিয়া মই ক্লাছ 9ত আছিলোঁ, কিন্তু মই ক্লাছ কৰিবলৈ নাহোঁ বাৰু। আমাতকৈ যিসকল জ্যেষ্ঠ ডাঙৰ আছিল তেখেতলোকে 2-এজনে ইয়াত ক্লাছ কৰে। তাৰপাছত তেখেতো গুচি গ'লগৈ মহেন্দ্ৰ বৰুৱা যোৱাৰ পাছতে এনেই মানুহে এইটো হলুং ভেটি কৰে আৰু তাৰপাছত লাষ্টত গৈ থৈ গ'লে ইয়াত কিছুমান মহিমা দেখুৱাৰ কাৰণে ইয়াতে সৰু সুৰাকৈ কুকুৰা বলি দিয়ে। তেতিয়া আমি পাৰ্থি কৰিছিলোঁ। মই বহুত কুকুৰা কাটি দিয়া তাৰমানে। তাৰপিছত চালোঁ যে কুকুৰা পাৰ্থি কৰিলে মানুহৰ সম্ফল হয়। কোনোবা গৰু এটা হেৰালে সেই হলুং হ'লে আকচোন বুলি কয়, হলুং হ'লে আক কৰে, কুকুৰাটো গৰুটো পায়। আৰু কাৰোবাৰ যদি ঘৰত বেমাৰ হৈছে, তাৰ হলুং হ'লে আকচোন, এই চুচীয়াকৈ চলি আছিলে। আৰু তেতিয়া যিদিনাখন নগেন হাজৰিকাই 1990 চনত তেওঁ ধেমাজি ADC আছিলে, তেখেতৰ ঘৰ হ'ল শিৱসাগৰ। তেখেত এতিয়া আছে গুৱাহাটী মূৰাগাভৰু পথত। তেখেত চাকৰিৰ পৰা ৰিটায়াৰ। তেওঁ বুৰঞ্জীবিদ হোৱাৰ কাৰণে আজি এই ভেটিটো আমি গৰ্ব কৰিব পাৰিছোঁ, টাই আহোমৰ ভেটি বুলি। তেখেতে 1990 চনতে এইটোৱেই আহোমৰ দ্বিতীয় ৰাজধানী বুলি পৰিচয় কৰি থৈ গ'ল। তাৰপাছতে এতিয়া বিখ্যাত কেনেকৈ হৈ দেখাও কৰিছিল, সেইবোৰ মানুহ বহি আছে। নগেন হাজৰিকাৰ পাছতেই যেতিয়া লাই খুটা পুতিছিলে, ইয়াত অসংখ্য জীয়া ওলালে। আকাশত কলীয়া ডাল যেনেকৈ ঢাকি থাকে, ঠিক তেনেকৈ জীয়াই ঢাকি আছিলে। যেতিয়া পূজাৰ শেষ হ'ল, গোটেই জীয়াবিলাক চৰাইদেউ গৈছিল, ৰাইজ চবেই চাই আছে। তাৰপাছতে সেই ঘটনাটো হৈ যোৱাৰ পাছত 2016 চনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিলে। সৰ্বানন্দ সোণোৱাল কৃষ্ণগুৰু ধৰ্ম দীক্ষিত। তেখেতে মানুহক দেখুৱাই প্ৰথম নমস্কাৰ জনালে, দাইজত উঠি মিটিং মাৰিলে, খানা ঘৰত গৈ খানা খালে। কিন্তু যোৱাৰ সময়ত তেওঁ হাবুঙৰ দেউক নমস্কাৰ নজনোৱাৰ কাৰণে 45 মিনিট 8বাৰ আপ এণ্ড ডাউন কৰি ৰাখিলে। সেই দিনটোমানলৈকে আহে, একেবাৰে ওখ তামোল যিমান দূৰ আছে সিমানলৈ যায়, যাবগৈও নোৱাৰে, তললৈও নামিব নোৱাৰে। 45 মিনিট এই চাটডালৰ সৈতে তেওঁক পঠিওৱা হৈছে পানী ছিটিয়াই। তাৰ পাছতে এই মন্দিৰলৈ অহৰ্নিশে ভক্ত আগমন হ'ব ধৰিলে। ভগা চিগা
বাঁহৰ বেৰৰ সৈতে আমি পূজা বটল দিছোঁ, তেতিয়াৰ পৰা মানুহ হ'ল। কিন্তু অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 1 কোটি টকাটো দিছিলে এই মন্দিৰলৈ, তাৰ পাছতে সৰ্বানন্দই সেইটো 2 কোটি টকা দিলে। তাৰপিছত এতিয়া যিয়ে যিটো মনোবাঞ্ছা আশা কৰে সেইটো পূৰণ হোৱাৰ কাৰণে অহৰহ ভক্ত আহিবলৈ ধৰিলে। আপোনালোকে দেওবাৰ দিনাখন যিমান বৰষুণ হওক, যিমান বতাহ মাৰক, ধুমুহা হওক, দেওবাৰ দিনাখন গতিয়াগতি চলি থাকে। দৰ্জা সেইফালে 2টা, সেইফালে 3 নম্বৰ ৰাখিবলগীয়া হয়। কিন্তু এইকেইদিন আকৌ কমিছে। খেতি পথাৰ দিন মানুহৰ সৰিয়হ মাৰিছে, কিবা কৰিছে। তেওঁ আজিও মানুহ নহ'ব বুলি ভাবি আছিল, কিন্তু হৈছে। এই প্ৰমাণ পোৱাৰ কাৰণে আহে। হাবুঙৰ দেও মহিমা আছে। হয়, আপোনাৰ পৰা ইমানখিনি কথা গম পাই ভাল লাগিলে। এইখিনি কথা মই ইউটিউবতো দিম। বহুত ভাল লাগিলে আপোনালৈ। ধন্যবাদ থাকিলে। হ'ব দিয়ক, ধন্যবাদ।